ইগৰাকীৰ পিছত সিগৰাকী সুন্দৰী যুৱতী পিছে সকলো ওলাই আহিছে মুখ ঢাকি ইটোৰ পিছত সিটো কোঠাৰ পৰা উলিয়াই অনা হৈছে এগৰাকী এগৰাকীকৈ মুহূৰ্ততে লাগিছে হুৱা ধোৱা প্ৰকৃততে মহানগৰীৰ পল্টন বজাৰৰ এটা দেহ ব্যৱসায়ীৰ ঘাটিত চলা অভিযানৰ দৃশ্য এয়া বিলাসবহুল সৌন্দৰ্য চৰ্চাৰ বিউটি পাৰ্লাৰ কেনেদৰে দেহ ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে তাৰ প্ৰমাণ এয়া হয় মহানগৰীৰ একাংশ স্পা বিউটি পাৰ্লাৰত এতিয়া সৌন্দৰ্য চৰ্চাৰ পৰিৱৰ্তে চলে কেৱল দেহ ব্যৱসায় 2 পৰা 10,000 টকাত বিউটি পাৰ্লাৰত সুলভ যুৱতী সমগ্ৰ উত্তৰ পূবৰ লগতে বহিৰাজ্যৰ একাংশ যুৱতীক দেহ ব্যৱসায়ত লিপ্ত কৰাই কৰোনাৰে ধন চপাইছে একাংশ স্পা বিউটি পাৰ্লাৰৰ মালিকে পল্টন বজাৰৰ এইখন ইনফিনিটি স্পা বিউটি পাৰ্লাৰ স্বত্বাধিকাৰী এইজন আজু সিং আৰু এইখন পাৰ্লাৰতে এওঁ নিৰ্বিঘ্নে চলাই গৈছিল দেহ ব্যৱসায় ছ'চিয়েল ছাইট আৰু ফোন যোগে এওঁ বুকিং কৰে গ্ৰাহক দীৰ্ঘদিনীয়া এই অভিযোগৰ ভিত্তিত গ্ৰাহকৰ ৰূপত প্ৰৱেশ কৰে অপৰাধ শাখাৰ দল লগে লগে স্পষ্ট হয় পাৰ্লাৰৰ পৰ্দাৰ আঁৰত চলা এই দেহ ব্যৱসায় আমাৰ সিক্ৰেট ইনফৰমেশ্যন আছিলে দেহ ব্যৱসায় চলি থাকে ইন দ্য নেম অফ স্পা বা মেছেজ চ'ৰ্চৰ মতে আমি অনুসৰি আমি আহিলোঁ আহি পেলাই হাতেলোতে আমি এইখিনি বস্তু এইখিনি জেগা আহি পালোহি পাই পেলাই আমি এইখিনি হাতেলোতে ধৰা পৰিছে মানে অকণমান আপত্তিজনক বস্তু পোৱা গৈছে তেওঁলোকৰ বাথৰুম বিচনাৰ তলত চ' অকণমান আপত্তিজনক বস্তু তাত পোৱা গৈছে তো সেইবোৰ আমাৰ ইনভেষ্টিগেশ্যনত সহায় কৰিব ইতিমধ্যে মহানগৰ অপৰাধ শাখা আৰু আৰক্ষীয়ে 9গৰাকী যুৱতী স্বত্বাধিকাৰী আৰু মেনেজাৰক আটক কৰি অব্যাহত ৰাখিছে তদন্ত পিছে এইখন পাৰ্লাৰেই নহয় বহু অভিজাত পাৰ্লাৰৰ বিৰুদ্ধে আছে এই অভিযোগ আৰু ইতিমধ্যে পাৰ্লাৰৰ পৰ্দাৰ আঁৰৰ এই ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাবলৈ অপৰাধ শাখাই তৈয়াৰ কৰিছে দীঘলীয়া তালিকা হয়তো একাংশ যুৱতীক ব্যৱহাৰ কৰি স্পাৰ নামত দেহ ব্যৱসায় চলোৱা বহুজনৰ মুখা খোল খাব অতি শীঘ্ৰেই